নমস্কাৰ, মই জুবিনজ্যোতি ডেকা স্বাগতম জনাইছোঁ জুবিনছ ডায়েৰীলৈ। ইউনিটি উইথ দ্য ব্লাড ডনাৰ্ছ গ্ৰুপৰ ফালৰ পৰা আজি আমি ভাঙাগড় হওক গুৱাহাটী চিটি যিমানখিনি জেগাত পদপজে মানুহ আছে ফুটপাথত থকা লোকসকলক আমি এই কম্বলবিলাক বিলাই আছোঁ। মোৰ লগত হান্নান আছে আৰু আমাৰ ইউনিটি গ্ৰুপৰ গুৱাহাটীৰ ফালৰ পৰা সকলো সদস্য আছে, সম্পাদিকা ডাঙৰীয়ানী আছে, সকলোৱে ব্লেংকেট হাতে হাতে লৈ বিলাই আছে। মই কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাওক। মানুহৰ বাবে যদিহে অকণে ভাবে অগণিত অনুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অগণিত অনুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে গৈ আছোঁ সম্পূৰ্ণ দিবৰ কাৰণে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অগণিত অনুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱা মানুহ কি। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱা মানুহ কি। মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি পায় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অগণিত অনুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অগণিত অনুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদি আপোনালোকলৈ উপহাৰ যাচিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে সকলোৱে থাকক তাৰে কামনা কৰিছোঁ। আজি এটা বিশেষ কথালৈ মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ ইউনিটি উইথ দ্য ব্লাড ডনাৰ্ছ গ্ৰুপৰ ফালৰ পৰা, অৰ্থাৎ আমাৰ গুৱাহাটী চিটি বুলিয়ে নহয় সমগ্ৰ ঠাইতে আমি এটা কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা এটা আয়োজন কৰিছোঁ যে যিখিনি দুখীয়া নিচলা মানুহ যিয়ে পদপথত বাস কৰে, অৰ্থাৎ ৰাতি ফুটপাথতে থাকে, যাৰ কপি আছে, তেওঁলোকক আমি একোখন বস্ত্ৰ দি কিনে অৰ্থাৎ ঠাণ্ডাৰ পৰা অলপমান উম দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এই যাত্ৰাত আপোনালোকেও আমাক সহায় সহযোগিতা আগবঢ়াব পাৰে। আশা কৰোঁ আপোনালোকে আমাক যথেষ্ট মৰম আৰু উৎসাহ উদ্দীপনা যোগাই আমাৰ এই ইউনিটি উইথ দ্য ব্লাড ডনাৰ্ছ গ্ৰুপটো আগবঢ়াই নিব আৰু লগতে ভাল দিহা পৰামৰ্শ দিব আৰু আমাক সদায় সহায় সহযোগ কৰিব। ধন্যবাদ। জয় জয় অসম।